আজিৰ দিনটোৰ আৰম্ভণি এনেকৈ হ'ল মানে গোটেই দিনটো যাতে ভালে যায় এনে এটা কামনা কৰি আছোঁ ৰাতিপুৱাৰ পৰা। এটা কথা মন কৰিব সঁচাকৈ কেনেকৈ যে দিনবিলাক আগবাঢ়ে সময়বিলাক গুচি যায় আমাৰ হাতৰ পৰা সোনকালে সোনকালে আগবাঢ়ি গৈ আছে আৰু আমি পৰিকল্পনাতে ব্যস্ত হৈ আছোঁ। নিজৰ কাম কৰি আছোঁ অৱশ্যে, কিন্তু সপোনবিলাক মানে পূৰণ নহয়, তথাপিও পূৰণ নহয়। সেইখিনি সময়ত বৰ্তমান এটা কথা অনুভৱ কৰিব লাগিব যে বৰ্তমান সময়খিনি ভালদৰে অতিবাহিত হ'লেই হ'ল। এনেকুৱা এটা চিটুৱেশ্যন মানে আহি পৰাৰ দৰে লাগে। এইটো চবৰ ক্ষেত্ৰত হয়নে নহয় নাজানো, সেই আৰু দলংখন পাৰ কৰি পেলাই নদী পাৰ হ'লোঁ। এটা পথৰ ৰাস্তা আছে, এইপিনে চিধা গৈ আছোঁ। এতিয়া আগত এখন দলং আছে, তাৰ পৰাহে ঘূৰিম। আহি পালোঁ দলংখনৰ ওচৰলৈ। এইয়া ইমান দূৰ খোজকাঢ়িলোঁ, পথাৰেই একো নাই, ইয়াতে অলপ ভাল লাগিব। চাৰিওফালে কুঁৱলী। ইয়াত দলঙত আহি পালোঁ আৰু লগটো এনেকৈ আৰম্ভ হওক। দিনটোৰ ভাগত আৰু কিছুমান পৰিকল্পনা মতে আগবাঢ়ি থাকিব আৰু অলপকৈ থাকক দে এনেকৈ মুহূৰ্তবোৰ জীয়াই। পিছতনো কি হয় ভৱিষ্যতৰ পেনে কোনো নাজানে, কি হ'ব কি নহয় ভৱিষ্যতৰ কথা। নাওখন বাৰু ময়ে বাম, তুমি মাথো কাষত বহি গাই যাবা অতীতৰ মিঠা গান। আৰু নাপাহৰিবা দেই ছটিয়াই দিবলৈ নৈৰ সোণালী পানী। নাও বাই যেতিয়া ভাগৰি পৰিম, শুই পৰিম তোমাৰ কোলাত। তুমি নাপাহৰিবা আচলৰে মুখ ঢাকি দিবলৈ। আৰু যেতিয়া সাৰ পাম তোমাৰ ফ্ৰেমত বন্ধা ফটোখন বুকুত সাৱটি লৈ, দলিয়াই দিম মোৰ মৰমৰ বঠাপাত নৈৰ বুকুলৈ শেষবাৰলৈ। বাপৰে বাপ, আচলতে যিমানখিনি ক'লোঁ ইমানখিনি মানে ইমান আৱেগিক নহয় দেচোন দে মই। নিজৰ কামটো কৰিবই লাগিব, অলপ কঠিনটো হ'বই লাগিব না। মানে বহুত দিনৰ মূৰত পৰি গ'ল কবিতাটো। মই সৃষ্টিকৰ্তা ময়ে, মানে অলপ ফূৰ্তিও কৰোঁ। ফূৰ্তিটো থাকিব লাগে না, ফূৰ্তিত নাথাকিলে মনগিলা বেয়া লাগে। ব্লগ বনালেও অলপ তাতে মাজত সেই ব্লগটোৰ মাজতে অলপ যদি ধেমালি টাইপৰ ভৰাই দিব পাৰোঁ ভাল লাগে। যি নহওক আহি পালোঁ ঘৰ। কবিতাটো কেনে পালে জনাব, কমেণ্ট কৰিব।